হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই বনাব লৈছোঁ লেমন চিকেন, অৰ্থাৎ নেমুৰ ৰসৰ লগত চিকেন বনাম। কেনেকুৱা ধৰণে বনাওঁ চাই থাকক। ফ্ৰেণ্ডছ, লেমন চিকেন বনাবৰ কাৰণে মই ইয়াতে 1.5টা নেমুৰ ৰস উলিয়াই লৈছোঁ। চিকেন আধা কেজি লৈছোঁ। চিকেনৰ নৰ্মেল পিচেছ লৈছোঁ। সেইটোত একো বনলেছ বা উইথ বন বুলি তেনেকুৱা একো কথা নাই। এইখিনি জালুকৰ গুড়ি দিছোঁ আধা চামুচ। ইয়াতে ধুই লোৱা চিকেনৰ পিচখিনি দিম। দি লৈ ভাল ধৰণে মিহলি কৰি ল'ম। মিডিয়াম সাইজৰ চিকেন পিচ লৈছোঁ। এতিয়া এইখিনি ঢাকনি দি ৰাখি থৈ দিম 1 ঘণ্টা সময়। ফ্ৰেণ্ডছ, 1 ঘণ্টা মেৰিনেট কৰাৰ পিছত আমি চিকেনখিনি ঢাকনিখন আঁতৰালোঁ। এতিয়া এইখিনি আমি কুকাৰত দি দিম। ইয়াৰ লগত প্ৰায় আধা কাপ জোখত পানী দিম। মেৰিনেট কৰাৰ সময়ত আমি কি দিছিলোঁ ইয়াত দিছিলোঁ নেমুৰ ৰস আৰু জালুক, আধা চামুচ জালুকৰ গুড়ি। গতিকে নিমখ আমি একেবাৰেই দিয়া নাছিলোঁ। এতিয়া ইয়াত আমি জোখমতে নিমখ দিম। মই আধা কেজি চিকেনৰ কাৰণে আধা চামুচ নিমখ ইয়াতে লৈছোঁ। আধা চামুচ আদা নহৰু বটা। মছলীয়া আকাৰৰ 2টা আলু লৈছোঁ। আলুটো একেবাৰেই অপশ্যনেল, কিন্তু দিলে সোৱাদ বেছি ভাল হয়, সেইটো কাৰণে মই দিব বিচাৰিছোঁ। ফ্ৰেণ্ডছ, ফাইনেলি মই 1.5টা আলুহে দিলোঁ দেই, এটা আৰু এফাল। এইখিনি নিদিওঁ। কুটি লোৱা ধনিয়া পাত ডাঙৰ চামুচৰ 1.5 চামুচমান হ'ব। কেঁচা জলকীয়া 3টা মই ধুই লৈ এনেকৈ ফালি দিছোঁ। 2টা, 3টা। জাষ্ট আধা চামুচ আমি চিকেন মছলা দিছোঁ। এইটো একেবাৰে অপশ্যনেল দেই, একেবাৰে অপশ্যনেল। ইচ্ছা কৰিলে দিব, ইচ্ছা নকৰিলে নিদিলেও হ'ব। এতিয়া এইখিনি আমি ধুনীয়াকৈ অকণমান লৰাই লৈছোঁ। যিহেতু ব্ৰইলাৰ মাংস, গতিকে ইয়াতে বহুত বেছি হুইচেলৰ প্ৰয়োজন নাই। মাত্ৰ 2টা হুইচেললৈকে আমি সিজাম। ফ্ৰেণ্ডছ, এতিয়া 2টা হুইচেল অহাৰ কাৰণে এইটো কুকাৰটো মই গেছৰ ওপৰত দিম। গেছ ফুল ফ্লেমত ৰাখিব পাৰে, একো ডাঙৰ কথা নহয়। 2টা হুইচেল অহাৰ পিছত মই কুকাৰটো গেছৰ পৰা নমাই থৈছিলোঁ আৰু একেবাৰে কুল ডাউন হ'ল। একেবাৰে কুল ডাউন হৈছে নিজে নিজে। গতিকে এতিয়া ঢাকনিখন আঁতৰাই চাইছোঁ ইয়াতে। এতিয়া ইয়াত যে এই পানীখিনি যে দেখিছে গ্ৰেভি, এইখিনি এনেকৈও খাব পাৰে আৰু ইচ্ছা কৰিলে অকণমান ড্ৰাই কৰি ল'ব পাৰে। মই অকণমান ড্ৰাই কৰি ল'ব বিচাৰিছোঁ, সেইটো কাৰণে এইখিনি পুনৰবাৰ মই গেছৰ ওপৰত বহাই দিম। ফ্ৰেণ্ডছ, প্ৰায় 4 মিনিট মই গেছত উতলাৰ পিছত গ্ৰেভিখিনি ইমানখিনি হৈছে। মোৰ হিচাপত ইমানখিনি গ্ৰেভি ঠিকেই আছে, কাৰণ খাবলৈও খুব সোৱাদযুক্ত হয়। গতিকে এইখিনি গ্ৰেভি মই ৰাখিম বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে ৰেডি হৈ গ'ল খুব সোৱাদ লগা আৰু একেবাৰে ন' অইল ৰেচিপি লেমন চিকেন। এতিয়া ফ্ৰেণ্ডছ, ৰেচিপিটো পালেই যেতিয়া আৰু সমস্যা কিহৰ নহয় জানো। গতিকে সোনকালে বনাই খোৱাহে কথা। গতিকে আপোনালোকে বনাওক। এই ৰেচিপিটো খুব সহজতে হৈ যাব। বনাই খাওক আৰু খাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। এটা সৰু অনুৰোধ আছে আপোনালোকৰ ওচৰত, কাইণ্ডলি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।